Hello everyone. Hello, Kodia. Hello, Kodia. Hello. Hello. Happy Diwali. Happy Diwali. To all of you. So, আজি হৈছে দিৱালীৰ সেকেন্ড দিনা প্ৰথম দিনাখন হৈ গ'ল আৰু প্ৰথম দিনাখন বহুত বৰষুণ দি আছিল আজিও খুব বহুত বেছি বৰষুণ দি আছে তথাপিও আজি আমি ভাবিলো আৰু ভিডিঅ' কৰোঁ বুলি আৰু সকলোলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত বেছি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ সকলোলৈ আৰু আমাৰ চুমকেও কৈ দিব হেপী দিৱালী Happy Diwali. Happy Diwali. বলক পাকঘৰলৈ যাওঁ তুলবাই কি কৰিছে চাওঁ আইটা মই তুলবাই গুড় কাটি আছোঁ গুড় পিঠা বনাবলৈ কাৰণে বনাই আৰু দেখাইছোঁ কি কাৰণে আমি পিঠা বনাইছোঁ ন হৈ যাব ন ইমান হ'ব না ইমান চ' পিঠা বনোৱাৰ কাৰণ হৈছে দেৱালীৰ দ্বিতীয় দিনাখন আমাৰ যি পোহনীয় জীৱ জন্তু মানে গৰু ছাগলী যি থাকে তেওঁলোকক আমি পূজা কৰোঁ আৰু তেওঁলোকক পিঠা প্ৰসাদ খোৱা হয় সেইবাবে পিঠা বনাইছোঁ বিশেষকৈ গৰুক খুৱাব লাগে গৌ মাতাক কিন্তু আমাৰ যিহেতু গৰু নাই আমি আমাৰ ছাগলীকেইটাকে খুৱাওঁ তুমি দি দিবা দেই খুৱাবা নাই এতিয়া ছাগলীক পিঠা খুৱাবা নাই কিয় ছাগলীকেইটা বেয়া পায় তোমাক বেয়া পায় কিয় বেয়া পায় তোমাক তুমি মাৰি থাকা নেকি ছাগলীজনী না ছাগলীজনী খাবলৈ নিদিয়া সেইকাৰণে বেয়া পায় ছাগলীজনী খাবলৈ দিব লাগে আজি খুৱাই দিবাচোন ভাল পাব গৰম পানী দি গুড়খিনি ইমান গৰম পানী খাইছা হাতটোৱে দি দিছোঁ গুড়খিনি গুলিব লাগিব পিঠা বনাই তুমি এতিয়া ঘুলি হৈ গৈছে এতিয়া আমি তিনিয়াত পিঠাগুড়ি পিঠাগুড়িখিনি দি দিব পিঠাগুড়িটোৰ কাৰণে বহুত কষ্ট কৰা হ'ল ক'ত গৈছিলোঁ আমি খুন্দিবলৈ আমি গৈছিলোঁ এজেগাত কিন্তু বৰষুণত তিতি গৈছিলোঁ কিন্তু তাত মিলটো হেনো বেয়া হৈ আছিলে हमारे एक गेस्ट नहीं है अभी गोल गोल
আমি আমাৰ মানে পিঠা বনাই আছোঁ আৰু পিঠা এয়া পিঠা গোল গোল কৰা হৈ গ'ল কেৰাহী পাতি দিলোঁ তেল গৰম হৈ আছে হৈ গ'ল কেৰাহী গৰম হৈ গ'ল তেল গৰম হৈ গ'ল এতিয়া এবাৰ এই ফু কেলে কৰিছে বাৰ্থডে নাই হোৱা নহয় খাব কাৰণে একদম ইয়াৰ নাকহে খাকলো ছাগলী মতা ইমান কচৰ 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 ওচৰত যোৱা এইফালে আহা না এইফালে আহা এইফালে আহা আঙুলি ছাগলী দিছে মই খাব এইটো খাব জানিছে এই যে আঙুলি আঙুলি এই কল এটা খুৱাই দিয়ে এইটো লোৱা ये फल फूल अच्छा लगता है इसको सबका सब फेवरेट এইটো পিঠা খাই ভাল পায় এইটো পিঠা খাই ল রে ল কলাটো মেনে এইফালে ये खामु দেখ বল দে এডখৰ দি দে দুইটাকে পৰিয়ে ল তো এক ল খা পিঠাটো কেনেকুৱা লাগিছে अच्छा है চুলিখিনি কোনে কাটি দিলে কেলে কাটি দিলে টোপনি হৈছিলে নেকি টোপনি হৈ গৈছিলে এতিয়া ফটকাত ফুটিছে বুলি গম পাবা ভয় খালেহে গম পাবা ফটকা ফুটিছে যোৱা হা তুমি ছেড়ে জ্বালাবা না ছেড়ে
टैलेंट। हम फटाका नहीं जलाते हैं। फटाका कल फटाएगा। काम फटाएगा। फटाका कल फटाएगा। हाँ, प्यार से बोलो ना। वैसा खाए ना हाँ? अगले साल जो इसको खरीदने जाऊंगी तो अच्छा से टेस्ट करेगा। अगर जलेगा जलेगा तो भी खरीदेगा। ये होगा, मुझे गारंटी। हाँ, ये होगा 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 होगा। वाह, हो गया। बरसात गिर गई। अब हमारी मम्मी जाएगा। मम्मी जलाएगी। कल के लिए बच्चा का रखना चाहिए। वो है ये सब है ना बारू खुला सैंडल। राजहुआ सैंडल बाहू मास पहन के जाओ। ये ढेर चिचिली আছে কিন্তু জ্বলাব পারি অলমোস্ট কলগছ আছে 3টা আছে। अच्छे से जलाओ। এই টকৰি জ্বলাব লাগিব এতিয়া। কলগছটো বেছি নাই ন, টকৰি দুটা জ্বলাব পাৰি। ভালকে জলোৱা। পলা পলা পলা। দুটা থাকে সেইটোৱে। ये नहीं जलेगा। अच्छा नहीं था, खराब नहीं गया। ये लीजिए ये जलेगा। हाँ, वो ना। हाँ ये जलेगा। ओ माँ, ये फूट जाता है इसलिए। तो ये नहीं फूटता है। हाँ वो कमजोर हो जाता है, छोटा है ना इसीलिए। नहीं होगा। आज का दिवाली यही खत्म। वैसे भी सबको कुछ बाय बाय अच्छा बोल नहीं दो। था। बाय बाय। फिर मिलेंगे फिर मिलेंगे उस दिवाली पे। हाँ उस दिवाली पे। अगले साल। हाँ अगले ये हमारा खुरी है। ये हमारा बताएंगे अच्छे से खरीद कर लाएंगे। वही पर टेस्ट करके लाएंगे। अगर जलेगा तो खरीदेंगे, अगर नहीं जलेगा तो नहीं खरीदेंगे। बाय बाय। बहुत सारा बर्बाद कर दिया। गई भैंस पानी में। हाँ, और लास्ट का डायलॉग बोलो। हाँ, अगर वीडियो अच्छा लगे तो लाइक कर देना, अगर नए हैं तो सब्सक्राइब कर देना और कमेंट कर देना। हाँ बाय बाय। बाय बाय। हैप्पी दिवाली।